গুড ইভিনিং সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম সকলো ভালেই আছে, ময়ো বৰ্তমান ভালেই আছোঁ। আজি আপোনালোকলৈ অন্য এটা ভিডিঅ' আগবঢ়াই দিছোঁ। আশা কৰিম সকলোৱে চাই ভিডিঅ'টো খুবেই ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে কমেণ্ট এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰি দিব। এয়া হৈছে সন্ধিয়াৰ সময়, চাই থাকিব। ভিডিঅ'টো কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই, ময়ো বৰ্তমান ভালেই আছোঁ। এতিয়া আপোনাৰ বাজিছে 7:25, 7:30 হ'বলৈ হৈছে আৰু সন্ধিয়া বৰ্তমান সময়লৈকে অলপ ডায়েৰী লিখিলোঁ, অকণমান কিতাপ পঢ়িলোঁ। তাৰপিছত এতিয়া ভাবিছোঁ খানা বনাব লাগিব, যিহেতু সোনকালে খাই বৈ। আৰু আজি বিশেষ তেনেকৈ একো নাই, এইটো আশা আছিলে যে মই ইউটিউব চেনেল খুলিম বুলি। তেনেকৈ একো কণ্টেণ্ট বিচাৰি পোৱা নাছিলোঁ, কিহৰ ওপৰত খুলিম, কি কৰিম। যিহেতু আজিকালি কম্পিটিশ্যন হৈ গৈছে যিকোনো বস্তুৰে, অকল ইউটিউবৰ বুলিয়ে নকওঁ, মই সকলো বস্তুৰ আজিকালি কম্পিটিশ্যন হৈ গৈছে যিহেতু। গতিকে তথাপিও বহুত সাহস কৰি আশা কৰিছোঁ যে আপোনালোক সকলোৱে মৰম দিব। সেই অনুসৰি মই ইউটিউব চেনেলটো খুলিছোঁ আৰু এইটো মোৰ 3 নম্বৰ ব্লগ হ'ব। অলৰেডি মই 2টা ব্লগ দি ৰাখিছোঁ, কোনোবা যদি চাইছে তেন্তে ভালেই, আৰু যোনে যোনে চোৱা নাই তেওঁলোকে গৈ পেলাই চাই ল'ব, দিয়া আছে অলৰেডি। আৰু সকলোৱে যদি মৰমকৈ খোলা হৈছে, গতিকে সকলোৱে লগ দিলে মই ভাল পাম। আৰু বৰ্তমান মই কিবা এটা কৰি আছোঁ, কৰি মেলি দুইজনে তেনেকৈ চলি আছোঁ। আৰু এয়া হৈছে নেক্সট ইভিনিঙৰ সময়। আৰু যোৱাকালি ভিডিঅ' কৰা নহ'ল আৰু ইমানখিনিতে ৰৈ গ'ল। আৰু আজি ভাবিলোঁ কি ভাত খাবৰ মন যোৱা নাই, সেইবাবেহে ৰুটি বনাওঁ বুলি ভাবিলোঁ। তাৰপিছত ৰুটি কি আৰু পুৰি নিচিনাকৈ হ'ব। আৰু কিন্তু আজি বনোৱা কাৰিকৰজন বেলেগ আকৌ দেই, চাই থাকিব, আশা কৰিম ভাল পাব চাই পেলাই। এয়া ধুনীয়াকৈ তেল দিয়া হৈছে কেৰাহীটোত। তেল দি পেলাই প্ৰথমতে পুৰিকেইখন বনাই লওঁ বুলি ভাবিছোঁ। পুৰিখিনি বনাই লোৱাৰ পিছতহে চব্জিখন বনাম বুলি ভাবিছোঁ। কি বনাইছোঁ তাকে চাই থাকিব। এয়া ধুনীয়াকৈ কেৰাহীটোত পিঁয়াজ দি পেলাই ধুনীয়াকৈ যিমানখিনি হালধি মছলা যিবিলাক আছে আৰু বেছি বিশেষ নহয়, সেইখিনি ধুনীয়াকৈ দি লৈ পেলাই ভাজি লোৱা যাব। তাৰপিছতে ইয়াতে মাংসখিনি দি দিয়া হ'ব। আপোনালোকে সোৱাদ অনুসৰি নিজৰ অনুমান মতে দিব, কাৰণ তেনেকৈ একো হিচাপ তেনেকৈ দিয়া হোৱা নাই বাৰু, অনুমান কৰিয়ে দিয়া হৈছে। গতিকে গোটেইখিনি ধুনীয়াকৈ দি ল'ব নিজৰ অনুমানে আৰু সোৱাদ অনুসৰি। ধুনীয়াকৈ এইখিনি বনাই লোৱাৰ পিছতে চাই থাকিব বাকীখিনি।
এয়া বনোৱা হৈ গ'ল বনাই মেলি ধুনীয়াকৈ দুয়োজনে খাই কৰি লওঁ তাৰপিছতে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি দিছোঁ যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নেক্সট ভিডিঅ' খুব সোনকালে দিবলৈ চেষ্টা কৰিম ধন্যবাদ